গোৱালপাৰাৰ কৃষ্ণাইত জব্দ বালি ভৰ্তি বাহন নিৰ্ধাৰিত পৰিমাণতকৈ অধিক বোজা কঢ়িওৱাৰ অভিযোগ। আমার খুবই অসুবিধা হয়েছে এখানে ডাম্পারখিনি রাস্তাত ছাত্রছাত্রী চলাচল মানে রাইজর অসুবিধা হয়েছে। খালি ছাত্রছাত্রী নয় গোটেই রাইজরে অসুবিধা হয়েছে। এনেকা চলে দিনতো চলি থাকে, গোটেই দিনে চলে, রাতিও চলে। ইহঁতৰ কাৰণে আমি ঘৰত ঘুমাব নোৱাৰো। গোৱালপাৰা জিলাৰ কৃষ্ণাই থানাৰ অন্তৰ্গত ভেলতাৰঘাট ৰামপুৰ মধ্যৱৰ্তী এলেকাত পুনৰ ৰাইজে জব্দ কৰিলে অত্যাধিক বালি শিল কঢ়িওৱা ডাম্পাৰ। যোৱা 23 আগষ্টত 4খনকৈ বালি ভৰ্তি ডাম্পাৰ জব্দ কৰাৰ পাছতে যোৱা নিশা গাঁওৰক্ষী বাহিনী আৰু ৰাইজ একত্ৰিত হৈ সেই একেটা পথতেই বালি ভৰ্তি 2খনকৈ ডাম্পাৰ আৰু এখন চিপছ কঢ়িওৱা ডাম্পাৰ জব্দ কৰিছে। ৰাইজে অভিযোগ কৰা মতে ডাম্পাৰকেইখনে NHP বিভাগে ধাৰ্য কৰা 12 টন বহনৰ ঠাইত 25 টনতকৈও অধিক সামগ্ৰী কঢ়িয়াই আনিছিল। ইতিমধ্যে জিলা পৰিবহণ বিষয়াৰ দলটো উপস্থিত হৈ কাটাতাৰত ওজন কৰি অভাৰলোডিঙৰ বিষয়ে নিশ্চিত কৰিছে আৰু ডাম্পাৰকেইখন জব্দ কৰি কৃষ্ণাই থানাত চমজাই দিয়া হৈছে। এনেকা দপদপনি ডাম্পাৰৰ হৈছে, এইকাৰণে ডাম্পাৰখিনি বন্ধ হ'ব লাগে। আমি অসম চৰকাৰৰ অনুৰোধ কৰিছোঁ এই ডাম্পাৰখিনি আমাক বন্ধ কৰি দিব লাগে। পাব্লিক কি কয়? ডাম্পাৰ যাতে এইটো ৰাস্তাত চলিব নোৱাৰে। আমি অভাৰ কষ্ট পাইছোঁ, এনেকৈ কষ্ট পাইছোঁ ক'ব নোৱাৰোঁ। আপোনালোকে আজি মিডিয়া কৰি আছে নহয়, আগৰবাৰো কৰিছে। নিউজ কেনেকৈ কৰিব লাগে আপোনালোকে কৰি দিয়ক, মানে গোটেই অসমে গম পাওক যে ইহঁতে ৰাইজে ইমান সজাগ হৈছে তথাপি প্ৰশাসনে কোনো একশ্যন লোৱা নাই। প্ৰশাসনে আমাৰ লগত অলপ সহযোগিতা কৰক, ডাম্পাৰখিনি বন্ধ কৰি দিয়ক। আমাৰ ৰাইজৰ এইখিনিয়ে ক'ব লগা। একচুৱেলি ক'ব লাগিব যে আমি যোৱা 23 তাৰিখে ৰাতি 4টা ডাম্পাৰ ধৰি আমি বন বিভাগক গতাই দিলোঁ, পুলিচ প্ৰশাসনক জনালোঁ। কিন্তু বৰ্তমানলৈকে পুলিচ প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত আমাৰ এইটো ৰাস্তাৰে যিটো ডাম্পাৰ চলিছে আমি অতিষ্ঠ হৈ গৈছোঁ ডাম্পাৰ চলাচলত। গতিকে এই ডাম্পাৰ চলাচল কৰিয়ে আমাৰ সেই ৰাস্তা 35 বছৰ পুৰণি ৰাস্তা আমাৰ ভাঙি চুৰমাৰ কৰি দিছে ৰাস্তাটো। এইখন ৰাস্তাত এম্বুলেঞ্চ আহিব পৰা নাই। গতিকে আমি ৰাইজে আকৌ এবাৰ আজিও গাড়ী ধৰিছোঁ। আজিও আমি গোৱালপাৰা DTO অফিচত খবৰ দিছোঁ, তেওঁলোকে আহি আছে, পুলিচ প্ৰশাসন আছে। পুলিচ প্ৰশাসনৰ লগত পুলিচ প্ৰশাসনে ৰাইজৰ লগত থাকিব লাগে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে প্ৰশাসনৰ তৰফৰ পৰা কোনো ফল আমি পোৱা নাই। আজিও আমি 4খনকৈ গাড়ী আটক কৰিবলৈ সক্ষম হৈছোঁ। আমি বিভাগীয় কৰ্তৃপক্ষক খবৰ দিছোঁ, তেওঁলোকে আহি আছে। আমি কৰজোৰে অনুৰোধ জনাব বিচাৰিছোঁ প্ৰশাসনক যে একচুৱেলি প্ৰশাসনে আমাৰ পক্ষত থাকি ৰাস্তাখন সেই 35 বছৰ আগৰ দৰে এই জঘন্য ৰাস্তা, মানে সেই ভাঙাচুৰা ৰাস্তা কি যাতে চব ডাম্পাৰ আনে, বালা আনে 40-50 টনকৈ বালা আনে, চিপছ কঢ়িয়াই লৈ যায়, 40-50 টনকৈ চিপছ কঢ়িয়াই লৈ যায়। 10 চকীয়া 12 চকীয়া মানে গাড়ী, মানে এনেকুৱা গাড়ী দিনেৰে নিশাই চলিছে। আমাৰ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰা হৈছে ডাম্পাৰৰ অত্যাচাৰত। আমি বাইক লৈ অহা যোৱা কৰোঁতে আমি ৰাস্তাৰ কাষত থিয় হৈ থাকিব লাগে, ডাম্পাৰক ছাইড দিব লাগে। দিনে নিশাই ডাম্পাৰ চলি থাকে। আমি অতিষ্ঠ হৈ গৈছোঁ ডাম্পাৰৰ যিটো চলাচল, মানে ডাম্পাৰ যিটো চলাচল কৰি আছে আমি ৰাইজে অতিষ্ঠ হৈছোঁ। আমি ৰাইজে ওলাই আহিছোঁ, স্বতঃস্ফূৰ্তভাৱে আমি ৰাইজ ওলাই আহিছোঁ। আমাৰ ৰাইজৰ মানে অসুবিধা, যাৰ কাৰণে প্ৰশাসনে ইয়াৰ পদক্ষেপ অতি শীঘ্ৰে গ্ৰহণ কৰিব লাগে। আৰু আজিৰ তাৰিখত এইটোও জনাই থওঁ যে বিভাগীয় কৰ্তৃপক্ষই যদি ইয়াৰ বিপৰীতে কোনো পদক্ষেপ গ্ৰহণ নকৰে, ইয়াৰ পিছত অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হ'লে বিভাগীয় কৰ্তৃপক্ষই দায়ী হ'ব বুলি আজি ৰাইজৰ তৰফৰ পৰা সকীয়াই দিছোঁ। অভাৰলোডিং, ডাম্পাৰ অভাৰলোডিং, এটা ডাম্পাৰে 14 টন 13 টন 14 টন থাকে। সেই ডাম্পাৰখনত আৰু 40-50 টন বালু। সাধাৰণ মানুহ চলাচল, আমি পিলপিলিত আমাৰ বাচ্চাই স্কুলত যে যায়, স্কুলত যোৱাৰ অসুবিধা হৈছে। আমি ৰোগী হস্পিটেললৈ লৈ যোৱাত আমাৰ অসুবিধা হৈছে। আমি ৰাস্তা বাজাৰ ঘাটে যোৱাত আমাৰ অসুবিধা হৈছে ডাম্পাৰৰ অত্যাচাৰত। দিনে নিশাই ডাম্পাৰ চলি আছে। মন্তব্য নিদিওঁ, যিহেতু সেইকেইখন গাড়ী আমি জব্দ কৰা নাছিলোঁ। মানে এইটো আপোনাৰ কিছুদিনৰ পৰা এই ৰাস্তাটোত DC ছাৰৰ তাতে হওক, আমাৰ ডিপাৰ্টমেণ্টৰ তাৰে হওক, ৰাইজৰ ফালৰ পৰা মানে কিছুমান আপত্তি গৈ আছে। তেওঁলোকে অতিৰিক্ত বোজা কঢ়োৱা শিল বালি ডাম্পাৰ ইয়াত চলি আছে বুলি। আজিও ৰাইজৰ ফালৰ পৰা আমাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ এনফৰ্চমেণ্ট উইঙৰ আমাৰ মানুহকেইজনক তেখেতসকলে ফোন কৰিলে। তাৰপৰা আমি ডিউটি হিচাপত আহি পেলাই এতিয়া চাইছোঁ গাড়ীকেইখন। আমি এতিয়া সদ্যহতে তেওঁলোকৰ গাড়ীখিনি কাটা কৰি পেলাই তেওঁলোকৰ আমাৰ MV Act মতে যিখিনি আপোনাৰ চৰকাৰী আমাৰ ফাইনৰ ব্যৱস্থা আছে
সেই ফাইনখিনি কৰি পেলাই আমি গাড়ী কোৱা মতে 12 টনলৈকে তেখেতসকলৰ বহন ক্ষমতা থকা গাড়ী কঢ়িয়াব পাৰে 12 টনৰ ওপৰত আছে নাই সেইটো এতিয়া কাটাত কৰিলে আমি গাড়ীখিনি গম পাই যাম তাৰপিছত তেওঁলোকৰ টন ৱাইজ আমাৰ যিখিনি আমাৰ MVX মতে আমি ফাইন কৰিব পাৰোঁ তেওঁলোকৰ টন ৱাইজ ফাইন হ'ব আৰু গাড়ীখিনি আমি কৃষ্ণাই থানাতে সদ্যহতে চিজ কৰি পেলাই থৈ দিম নিউজ ডেস্ক ৰিপোৰ্ট প্ৰতিদিন লাইভ